নমস্কাৰ বন্ধুসকল, মই নিৰ্মল বৰুৱা। মোৰ চেনেল ৰুৰেল আছাম এণ্ড এগ্ৰিকালচাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম পাণৰ আগ কেনেকৈ পচোৱা হয়। দেখিছে, এই মোৰ পাণ খেতিডৰা। মই এতিয়া আগবোৰ কাটিম। বন্ধুসকল, পাণ খেতি কৰিবলৈ হ'লে অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল মাটি নিৰ্বাচন। আলতীয়া মাটি পাণ খেতিৰ বাবে অতি উত্তম। বালিচহীয়া মাটিতো পাণ খেতি কৰিব পাৰি, একো অসুবিধা নাই। কিন্তু মাটিখিনি pH-ৰ মাত্ৰা 5.5 নহ'লে 7.5 থাকিব লাগে। মানে ভাল সাৰুৱা মাটি এডোখৰ দৰকাৰ পাণ খেতি কৰিবলৈ। পাণ খেতি আমি বিশেষভাৱে দুই প্ৰকাৰে কৰোঁ। তামোল গছত লগাওঁ আৰু খুঁটিত বাঁহৰ খুঁটিত লগাওঁ। মোৰ পাণখিনি খুঁটিত লগোৱা আছে। দেখিছে আপোনালোকে খুঁটিবোৰ। পাণৰ আগকেইটা কাটি আনিলোঁ। এতিয়া পাণৰ আগৰ গুৰি ছাইডৰ পাণ 2-3 খিলা কাটি পেলাব লাগিব। দেখিছে, মই পাণৰ আগৰ 3 খিলাকে পাত কাটি দিছোঁ। কোনোবাটো আগৰ 2 খিলা কাটিম, কোনোবাৰ যোনটো দীঘল অলপ আগ তাক 3 খিলা পাত কাটি দিম। যাতে পাণখিলা মাটিত লাগি ফাংগাছ বা গেলি নাযায়। মই পাণ পচাবলৈ লোৱা জেগাডোখৰ এনেকৈ ভালকৈ কোৰ মাৰি গোবৰ দি লৈছোঁ। অকণমান ওখকৈ কৰিছোঁ। বৰষুণ বাৰিষা বতৰ যিহেতু পানী জমা হ'ব নালাগে। জমা হ'লে পাণৰ আগবোৰ পচি যাব। আৰু ইয়াত মই ব্যৱহাৰ কৰিম ট্ৰাইকোডাৰ্মা বিৰিডি। পাণৰ আগবোৰ পচাৰ পৰা হাত সাৰিবলৈ। ট্ৰাইকোডাৰ্মা পাউডাৰখিনি মই এতিয়া দি দিছোঁ গোবৰৰ লগত। 2টা কোৰ মাৰি মই ভালদৰে মিহলি কৰি দিম। মই এতিয়া এডাল বাঁহ লৈছোঁ। বাঁহডাল দিছোঁ পাণৰ আগবোৰ মাটিত লাগি গেলি নাযাবৰ বাবে। পাণৰ আগবোৰ ইয়াত বাঁহডালত মই উঠাই ৰাখিম। দেখিছে আপোনালোকে এনেদৰে। পাণৰ 2টা গাঁঠি পুতিম মই। বেছি দীঘল আগটো 3টা পুতিম। 2টা বা 3টা পুতিলেই যথেষ্ট।
তাতকৈ বেছি পুতিবলৈ দৰকাৰ নাই। দেখিছে আপোনালোকে মই কেনেদৰে পাণৰ আগবোৰ ৰুইছোঁ। আজি পুলিখিনিৰ বয়স 15 দিন। দেখিছে আপোনালোকে এটা পাণৰ আগ মৰা নাই। আপোনালোকেও এনেধৰণে পাণৰ আগ পচালে এটাও পাণৰ আগ নমৰে। এতিয়া মই দেখুৱাম আপোনালোকক পাণৰ পুলিবোৰ কেনেদৰে শিপা মাৰিছে। পাণ পচোৱা জেগাডোখৰ ৰ'দত শুকাই গ'লে মাজে মাজে আপোনালোকে পানী দি জেগা কৰি ৰাখিব। দেখিছে খুব সুন্দৰকৈ শিপাবোৰ মাৰিছে আৰু 15-20 দিনৰ পিছত পাণৰ পুলিবোৰ ৰুব পৰা হৈ যাব। এতিয়া মই পুলিটো পুনৰ ৰুই থ'ম। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, লগতে কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।